ৰিচেণ্টলি APSC যোনটো ৰিজাল্ট দিলে 2022 এইটোত মই 59 ৰেংকছ পাই মই ACS পদৰ কাৰণে উত্তীৰ্ণ হ'লোঁ আৰু এইখিনিয়ে মোৰ মানে একচুৱেলি মই সেইটো মানে মই যেতিয়া আগতে চাকৰি এটা কৰিছিলোঁ সেইটো চাকৰি টাইমত মই মানে বেলেগ বেলেগ DC নহ'লে HD হঁতৰ লগত লগ কৰি তেতিয়া সেইটো টাইমত মই এটা মানে ড্ৰিম মোৰ মনতো আহিলে যে আমি সিহঁতে যোনটো কাম কৰিছে তেখেতে যোনটো কাম কৰিছে আমিও সেইটো কাম কৰিব পাৰিম সেইকাৰণে তাৰপিছত মই মানে অলপ এটা ড্ৰিম পালে যে নাই ময়ো ACS নহ'লে APSC এইটো দিব পাৰিম তাৰপিছৰ পৰা মই মানে এইটো কাৰণে ষ্টাৰ্ট কৰিলোঁ পঢ়াটো মই সেইটোৱে মেছেজ দিব খুজিম যে একচুৱেলি এইটো অকল APSC কাৰণে নহয় আপুনি যোনটো ফিল্ডতে নাযায় কিয় আপুনি এইটো মেডিকেলো হ'ব পাৰে ইঞ্জিনিয়াৰিঙো হ'ব পাৰে টিচাৰ লাইনো হ'ব পাৰে যোনটো কাম কৰি আছে আপুনি সেইটো কাম যাতে নিজৰ 100% দি কৰে আৰু এটা সেলফ বিলিভ থাকিব লাগিব সেলফ বিলিভ ইন দ্য সেন্স বেলেগে ভাবার আগত আপুনি নিজে মানে ভাবিব লাগিব যে না এইটো কাম মই কৰিব পাৰিম আপুনি যেতিয়া সেইটো পৰ্যায়লৈকে নাযায় যে মই সেইটো কাম নিজে 100% কৰিব পাৰিম তেতিয়ালৈকে আপুনি চাগে মোৰ মতে সাকসেস হোৱাটো অলপ টান আছে কিন্তু যেতিয়া আপুনি নিজৰ আৰু সেলফ বিলিভ থাকিব যে নাই মই সেইটো কাম 100% কৰিব পাৰিম যে মোৰ মতে সেইটো মই পাৰিম ফাৰ্ষ্টত নিজকে এইটো মানিব লাগিব যে নাই মই পাৰিম বুলি ক'লেহে আপুনি কামটো আগবাঢ়ি যাব পাৰিব মই সেইটোৱে ক'ব খুজিম যে আপোনালোকে যিয়ে কাম কৰি আছে যোনটো ফিল্ডতে কৰি আছে সেইটো 100% দিব ট্ৰাই কৰক আৰু নিজৰ মাজত এটা সেলফ কনফিডেন্স ৰাখিব আজি আমি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন চাপৰগ্ৰাম আঞ্চলিকৰ পৰা চাপৰগ্ৰামৰ গৌৰৱ চাপৰগ্ৰামৰ ৰত্ন শ্ৰী নিৰংকৰ দাসৰ ঘৰত আমি উপস্থিত হৈছোঁ তেখেতে সদ্য ঘোষিত APSC পৰীক্ষাত উত্তীৰ্ণ হৈছে সেইকাৰণে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন চাপৰগ্ৰাম আঞ্চলিকৰ পৰা তেখেতক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ যাচিছে।